কবি দেৱৰাজ মেলি, পাঠ সপোন বাস্তৱ। পৃথিৱীৰ সকলো মানুহৰ হাতত আঙুলি, পাছতি পাছতিকৈ 10টি আঙুলি দুহাত। কিছুমান মানুহৰ আঙুলি ধুনীয়া, কিছুমানৰ আঙুলি ধুনীয়া নহয়, কিয়নো ধুনীয়া মানে আঙুলি নহয়। ধুনীয়া মানে আঙুলি নহয়। এই ধৰক মাৰ আঙুলি, জেতুকা সপোন উৱলি যোৱা বছৰৰ বাৰিষাত বোকাত ভুই ৰোৱা মাৰ আঙুলি, কহে ধৰা সোঁতোৰা পৰা। মাৰ দুহাতৰ সেই আঙুলিৰ বাবেই জীৱন মোৰ আজি ৰ'দালি। মা মোৰ কিন্তু ধুনীয়া, মাৰ কহে ধৰা সোঁতোৰা পৰা আঙুলিও ধুনীয়া। মোৰ পেটলৈ যোৱা প্ৰথমটো অন্নটেপাত মাৰ কহে ধৰা মমতাময়ী আঙুলি। মোৰ হাজাৰ ৰাতিৰ সুখ নিদ্ৰাৰ প্ৰহৰী মাৰ সোঁতোৰা পৰা সাদৰী আঙুলি। মোৰ শৰীৰৰ থিয় ডঙাৰ প্ৰথম প্ৰচেষ্টাত মাৰ কহে ধৰা চকিত আঙুলি। মোৰ খোজ লোৱাৰ প্ৰথম কচৰতত মাৰ সোঁতোৰা পৰা জাকৰূপক আঙুলি। মাৰ আঙুলি ধৰিয়ে ঘৰৰ চাৰিসীমা গৰকি প্ৰথম ওলালোঁ ওচৰ ঘৰীয়ালৈ, মোমাইৰ ঘৰলৈ পৃথিৱী চাবলৈ। মাৰ আঙুলি ধৰিয়ে প্ৰথম চিনাকি হ'লোঁ সেউজী পথাৰ, সুনীল আকাশৰ দৈ পল' তাকাৰ আৰু প্ৰিয় নদীৰ অৱনৰেখা। মোৰ শৈশৱৰ সমস্ত উজনি নামনিত মাথো মাৰ আঙুলি। সকলো মানুহৰ আঙুলি ধুনীয়া নহয়, কিয়নো ধুনীয়া মানে আঙুলি নহয়। মাৰ কহে ধৰা সোঁতোৰা পৰা আঙুলি কিন্তু সঁচাই ধুনীয়া। সেই আঙুলিৰ বাবেই জীৱন আজি মোৰ ৰ'দালি।